এইবোৰ মানে একদম প্ৰেমৰ গৰম তেজৰ গৰম প্ৰেমেই নে ভালেই পোৱা নে বোলে মৃত্যুৱেই নে কিনো হৈছেগৈ আৰু কথা এটা শুনি বৰ বেয়া লাগিছে এইবোৰ মানে মানুহবোৰ আজিকালি কেনেকৈ মৰিছে বাৰু ভাল পোৱাত ইয়েছ ন' দিয়াক লৈ মই মানে এইটো মেজাৰমেণ্টটো চলাইছোঁ অংকটো ইফাল সিফাল কৰি মিলাই চালোঁ আমাৰ দিনত বুজিছানে তেতিয়াৰ দিনৰ মই আকৌ বৰ ভাল ৰমিঅ' আছিলোঁ ভাল কবিতাও লিখিছিলোঁ দুটা এটা এই বোলে ভেকুলীক লৈ লিখিছিলোঁ দুটা এই আমুকক লৈ লিখিছিলোঁ পদুমীও আছিলে তেতিয়া আকৌ আমি প্ৰপ'জটো মাৰিলে কি কৰোঁ এতিয়াৰ দিনৰ প্ৰপ'জ অলপমান শিকিছোঁ তেতিয়াৰ দিনত তোমাৰ ভাল পাওঁ বুলি আমি এজনীক ক'লে আকৌ এজনীক ছাইড হিচাপে দিয়ে থওঁ মানে এইফালে যদি কিবা কাৰণত ন' আহে এইফালৰ পৰাই মিলাই মিলি ল'ম আৰু এজনীয়ে ইয়েছ দিলেই হ'ল আৰু তেনেকৈ গ'ল ইজনীয়েও ইয়েছ নিদিয়ে সিজনীয়েও ইয়েছ নিদিয়ে তথাপিওতো আমি হাৰ মনা নাছিলোঁ ইফালেও ন' সিফালেও ন' এনেকৈ তোমাৰ থাকি থাকি টোটেল তোমাৰ গন্তি কৰিব নোৱাৰি এই 40-50জনী মানে নয়ে দিলে ৰিজেকশ্যনে মানে কেতিয়াবাতো এই তোমাৰ আধুনিক এইটো কি আছিলে ছিংগাৰটো অৰিজিত সিং নেকি তাৰ কিন্তু গানবোৰ শুনিলে কেতিয়াবা পুৰণা দুখবোৰে কিন্তু বৰ বোজা হৈ পৰে মানে ইমানকেইজনীক ভাল পাওঁ বুলি ক'লোঁ কোনেও ইয়েছ নিদিলে তথাপিও কিন্তু মোৰ অহংকাৰ নাই দেই বহুতক প্ৰপ'জ দিলোঁ বহুতে ন' ক'লে তথাপিও কিন্তু অহংকাৰটো আজিলৈকে নাই এইখন মুখৰ এইখন কপালৰ ওপৰত অহংকাৰ কিন্তু নাই দেই তথাপিওতো আমি হাৰ মনা নাছিলোঁ তেনেকেই জীৱন নিৰ্বাহ তেনেকেই অকলশৰীয়া জীৱনৰ মাজেৰেই আৰু চলি আছিলোঁতো এতিয়া কিন্তু দেখিছোঁ তোমাৰ এই বোলে 11 বছৰীয়া 12 বছৰীয়া 10 বছৰীয়া পোৱালীয়ে তোমাৰ সাধাৰণ নৌ এটা দিলেই তোমাৰ চিপুৰিলে বাট ধৰে আমাৰ দিনত আমি ইমান হেৰি কৰিছিলে ইফালেও ন' সিফালেও ন' এজনী দুজনী নহয় 40-50জনীয়ে ন' দিয়াৰ পাছতো এইডাল দেহা দেখিছা নাই এইডাল ধেমালি দেহা নেকি ইমানখিনি ন' দিয়াৰ পাছতো সহ্য কৰি আছোঁতো সেইকাৰণে এইবোৰ বেয়া কাম কৰিব নাপায় দেই এইবিলাক বেয়া কাম কৰিব নাপায় বাৰু এই টপিকটো বিশেষ দীঘলীয়া নকৰোঁগৈ আৰু ন কৃষ্ণ